Ends Against Violence and Abuse to NGO আছে তাৰ সন্মান বাজিলে তো ভিডিঅ' সোমাব দিয়ে তেওঁ যদি কিবা ইম্পৰ্টেণ্ট কাম থাকে ডক্স বিলাম জ্বলাই এটা চাকি হেপাহতে উৰি আছো কলম তুমুৰ পাখি কলম হেল্ল' নমস্কাৰ আপোনাৰ নিউ পইণ্ট ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আৰু ডিমা হাছাও যোনটো ট্ৰিপ ডিমা হাছাও জাৰ্ণিটো পানীমৰ জাৰ্ণিটো এণ্ড হৈছে দি এণ্ড হৈছে আকৌ এটা নতুন জাৰ্ণি তো এতিয়া ক'ত গৈ আছোঁ কি কৰি আছোঁ একদম খাটাৰনাককৈ কৈ আছোঁ কাৰণ ভিডিঅ'টো একদম মজা হ'বলৈ গৈ আছে আপোনালোকে এণ্ডিঙলৈকে চাই থাকক আৰু কি কৰি আছোঁ ক'ত গৈ আছোঁ কৈ আছোঁ আৰু এইফালে মোৰ চাইকেলখন বনি আছে কাৰণ বহুত গ'লোঁ বাছত গ'লোঁ গাড়ীত গ'লোঁ আৰু বাইকত গ'লোঁ কিন্তু এইবাৰ খাটাৰনাক চাইকেল লৈ যাবলৈ ওলাম এইবাৰ একদম চাইকেল লৈ ওলাম আৰু এইফালে দাদাই ধুনীয়াকৈ বনাই আছে বেছি একো বনোৱা নাই তেনেকৈ এইবিলাক এই ব্ৰেক চেকবিলাক লগাইছোঁ মেইন বস্তু ব্ৰেক চেক ন আৰু এইফালে এটা দাদাৰ ওচৰত ধুনীয়াকৈ দোকানত বনাই থকা হৈছে আৰু আপোনালোকে যদি চাইকেলৰ কিবা থাকে সমস্যা থাকে তো ইয়ালৈ আহিব পাৰে দাদাৰ দোকানখনৰ নামটো কৈ দিয়ক এবাৰ অঁ আপোনালোকে আহিব আৰু ৰাইজসকল এইফালে আমাৰ খুৰাজন আছে যেতিয়াৰ পৰা মই চাইকেল চলাই আছোঁ ন খুৰাই ধুনীয়াকৈ বনাই দি আহিছে আৰু খুৰাৰ নামটো এবাৰ কৈ দিয়ক আমাৰ ৰাইজক অঁ আৰু আপুনি খুৰা ওচৰলৈ আহিলে হ'ল কম পইচাতে মানে অলপ অলপ কমাই দিব দোকানৰ মানে যিমানখিনি আপোনালোকে বস্তু পাতি যদি বেছিকৈ লয় আৰু চাইকেলো ল'ব পাৰে মজাকৈ ল'ব পাৰে হয় নাই খুৰা কিবা ক'ব নি আপুনি অঁ আপোনালোকে আহিব মজাকৈ চাইকেল লৈ যাব তো গাইছ আৰু মই ধুনীয়াকৈ আহি গ'লোঁ চাইকেল বনাই ধুনীয়াকৈ চাইকেল টিপ টপ কৰি দিছোঁ কাৰণ কাইলৈ গৈ আছোঁ এটা নতুন ৰাইডত তো এতিয়া পটাপট আহিলোঁ ঘৰলৈ আৰু ধুনীয়াকৈ এতিয়া ভাত পানী খাই শুই যাব লাগে কাৰণ ৰাতিপুৱা 4:30 উঠিব লাগিব ঠাণ্ডা তো লগ পাই আছোঁ ৰাতিপুৱা গুড মৰ্ণিং গাইছ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বম টোপনিত আছোঁ যদিও ফুল জছ ভাই চাহাব আৰু এতিয়া ৰাতিপুৱা বাজি আছে 6টামান বাজি আছে এইফালে আছে 6টা এইফালে জিমটো আছে ইয়াকতো লগ পাইছে আগতে UK7 ৰাইডাৰ আহোঁতে কেনেকুৱা ধামাকা হৈছিলে আৰু এতিয়া আমি তেওঁলোক গৈ থাকা আমি এতিয়া আছোঁ কলেজত আৰু আমাৰ JDSG কলেজ হয় আৰু ফাৰ্ষ্টতে এতিয়া আমাৰ যোনটো মানে এটা কহৰালৈকে ৰাইড হ'ব কহৰালৈকে বেছি দূৰ নহয় বাৰু ইমান আপোনাৰ 30 বা 40 কিলোমিটাৰমান হ'ব অহা যোৱা মিলাই আৰু এতিয়া আছোঁ কলেজতে আৰু গোটেইখিনি কমপ্লিট হৈ লওক তাৰপাছত গোটেইখিনি একেলগে ওলাই যোৱা হ'ব বৰ্তমান কলেজতে আছোঁ এইখন হৈছে আমাৰ JDSG কলেজ আৰু যিহেতু আপোনালোকে এই ৰাইডটো কৰিছে চাইকেল ৰেলীটো কৰিছে ৰাতিপুৱা প্ৰায় 6 বাজিছে আমাৰ মোৰ চেনেলৰ ফালৰ পৰা সকলো ভিউৱাৰ্ছে চাই আছে কি ক'ব এইটো কিহৰ ওপৰত হেৰি কৰি পেলাই কৰা হৈছে ভালকৈ আমাক অকণমান বুজাই ক'ব কথাটো এনেকুৱা যে আমি যিবিলাক সমাজত যিবিলাক ভাইলেঞ্চ হৈ আছে জেণ্ডাৰ বেছড ভাইলেঞ্চ এই জেণ্ডাৰ বেছড ভাইলেঞ্চৰ মোকাবিলা কৰিবৰ কাৰণে এইবিলাকৰ এগেইনষ্ট কৰিবৰ কাৰণে বা এইবিলাকক এৱাৰনেছ দিবৰ কাৰণে যে এইবিলাক হ'ব নালাগে তাৰ কাৰণে আমি এটা এৱাৰনেছ কেম্প কৰিছোঁ আৰু এই কেম্পটো মানে 25 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে হয় আৰু 10 ডিচেম্বৰটো এইকাৰণে হয় যে হিউমেন ৰাইটছ ডে হয় আৰু 25টো ইণ্টাৰনেশ্যনেল ভাইলেঞ্চ ডে হয় আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ যি মাভা মেন্স এগেইনষ্ট ভাইলেঞ্চ এণ্ড এবিউজ NGO আছে তাৰ আণ্ডাৰত প্ৰজেক্ট মানুহ আছে আৰু প্ৰজেক্ট মানুহত 30 জন মেণ্টিজ আছে আৰু 30 জন মেণ্টিজৰ মই এজন মেণ্টিজ হয় য'ত নেকি আমি এই গোটেই মানে এই ভাইলেঞ্চ জেণ্ডাৰ বেছড ভাইলেঞ্চৰ কাৰণে আমাক ট্ৰেইন আপ কৰে আৰু তাৰপিছত আমি তাৰ এগেইনষ্টে মানুহবিলাকক এৱাৰনেছ কৰিব লাগে যে আচলতে এইবিলাক যে ভাইলেঞ্চ হৈছে সমাজত অপ্ৰীতিকৰ সমস্যা বা কৰ্ম হৈছে এই কৰ্মবিলাক যে এটা নাইকিয়া কৰিব লাগে মানুহে যে মানুহ হিচাপে জীয়াই থাকিব শিকিব লাগে তাৰ কাৰণে আমি এইটো এটা পদক্ষেপ আৰু তো ভাই ভণ্টি দাদা বাইদেউ সকলোকে কৈছোঁ এইটো এটা ভিডিঅ' এটা চাব লগা ভিডিঅ' কাৰণ যিমানবোৰ আমাৰ ৰেপ হৈ থাকে বলৎকাৰ হৈ থাকে মানে নাৰীৰ ওপৰত তো সেই ওপৰত এটা মানে মানুহক সজাগতা কৰিবৰ কাৰণে এটা ৰেলী ওলোৱা হৈছে আৰু মোকো ইনভাইট দিছিলে তো সেইটো কাৰণে মই ভাবিছোঁ আপোনালোকক ভিডিঅ'টো দেখাওঁ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব কাৰণ 2000 ছাবস্ক্ৰাইবাৰ আহি আছে অতি সোনকালে তো গাইছ আহি থকা হৈছে পূৰা বহুত দিনৰ মূৰত চলাই আছোঁতো চাইকেল এইফালে আমাৰ গোটেইখিনি আছে এইটো বহুত আগত চলাই আছে তুমিতো আগৰ পৰা চলাই আহিছা তো আহি থকা হৈছে পাছত আমাৰ গাড়ীখন আছে আৰু আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেপাহতে উৰি আছো কলম তুমুৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি যে পতকা নাথাকিলেও বাবাৰে বৈদ্য ভাগৰ লাগিছে কিন্তু ৰখা নাই পূৰা জছত গৈ আছোঁ চাইকেল ৰাইড মাই গড আৰু ফাইনেলি আমি এতিয়া পাইছোঁহি ক'ত কাজিৰঙা হয়নে অ'কে আৰু ৰাইজসকল মাই গড আৰু এতিয়া আমি পালোহি কাজিৰঙা আৰু ফাৰ্ষ্টতে আমাৰ গোটেইখিনি এইফালে আপোনালোকে দেখিছেনে
পূৰা চাইকেলখিনি গোটেইখিনি চাইকেল আছে বাপৰে ফাৰ্ষ্ট টাইম আজি ইমানখিনি চাইকেল চলাই আহিছোঁ মানে বহুত মানে মই তেনেকৈ এতিয়া আজিলৈকে কহৰা বা বাগৰি এনেকৈ অহা নাছিলোঁ কিন্তু যোনটো মানে 42 কিলোমিটাৰমান আমাৰ চাইকেল চলোৱা হ'ব আজি তো একদম পূৰা ভৰি চৰি বিষাই গৈছে হ'লেও পূৰা জোচত আছোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কিবা কিবি খাবলৈ দিব তো খাই মেলি লৈ আছোঁ আৰু পেডেল মাৰি 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 একদম অৱস্থা বেয়া হৈ গৈছে এইফালে ইঞ্জিন শুকাই গৈছে তো সেইকাৰণে ভাবিছোঁ ইঞ্জিনক অলপমান দানা পানী দি লওঁ মানে এইফালে কিবা কিবি ব্ৰেকফাষ্ট এতিয়া আমাৰ দি আছে এতিয়া পালোহি কাজিৰঙা আৰু গোটেইখিনি ৰাইজ এইফালে আছে আমাৰ গোটেইখিনি মানে এটা টিম আছে আমাৰ আৰু এইফালে ডিম দিব এতিয়া আৰু ব্ৰেকফাষ্ট এনেকৈ কিবা কিবি অলপ দিব আৰু তাৰপাছত যাব লাগিব মেইন ডেষ্টিনেশ্যন কেনেকে হ'ব নহয় আমাৰ ঘৰুৱা কাজিয়া কৰি কিন্তু ফাইনেল ডেষ্টিনেশ্যন পাই গ'লোহি ভাই চাহাব এনেকুৱা মানে তাত অলপমান ব্ৰেকফাষ্ট ধুনীয়াকৈ কৰা হ'ল পূৰা খানা ধুনীয়াকৈ খানা হৈ গ'ল আৰু এতিয়া পাইছোঁহি কহৰা আৰু অলপমান কিবা কিবি আপোনালোকক দেখাম মানে ইয়াত এক্টিঙো কৰিব যোনটো বাটৰনাট হ'ব সেই বাটৰনাটো হ'ব নকৰোঁ দেই এইটো বহুত ডাঙৰ ভুল কৰিছোঁ অধিকাৰ বোলা বস্তু এটা আছে ন মানুহ হিচাপে চবে জীয়াই থাকিব লাগে ন যেনেকৈ হওক কি হওক আগবাঢ়ি যাব লাগিব সমান অধিকাৰ সকলোৱে আছে মোৰ যেনেকৈ আছে এজন ল'ৰা হিচাপে এজন ছোৱালীৰো তেনেকৈ অধিকাৰ আছে তো এইটোৱে বিচাৰিছোঁ যাতে সকলো আগবাঢ়ি যাওক সমান অধিকাৰ পৰা ধন্যবাদ অল ৰাইট গাইজ আমাৰ যোনটো ৰাইড আছিলে আজি আৰু আমাৰ যোনটো কহৰাৰ জাৰ্ণি আছিলে আমি কহৰালৈকে আহিলোঁ খুব বেছি 42 কিলোমিটাৰমান হ'ব আৰু ফাইনেলি আমাৰ যোনটো ডেষ্টিনেশ্যন আছিলে ইয়াছ ফাইনেলি আমি কৰি দেখুৱালোঁ এইফালে দুলাল আছে হাঁহ এটা দি দিয়া অ'কে ফাইনেলি আমি কৰি দেখুৱালোঁ 42 কিলোমিটাৰ যোনটো ৰাইড আছিলে আপোনালোকেতো গম পাইছে ভিডিঅ'টো কিহৰ মানে মটিভটো কি হয় ইয়াৰ আৰু ফাইনেলি কৰিলোঁ আৰু ইমান দূৰ প্ৰথম টাইম আহিলোঁ আৰু ভাল লাগিলে বহুত বেছি ভাল লাগিলে একদম খাটাৰনাক লাগি গ'ল আৰু ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক কৰি দিব যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব এটা নতুন ভিডিঅ'ৰ লগত আকৌ লগ পাম বাই বাই